ওম নমো ভগৱতে বাসুদেৱায়। সংসাৰৰ সুখ দুখ সকলো অস্থায়ী। ধন ক্ষমতা ৰাজত্ব আদিয়ে মুক্তি দিব নোৱাৰে, কিয়নো জীৱনৰ অন্তিম সময়ত এইবোৰৰ এপদো মানুহৰ লগত নাযায়। কেৱল ভগৱন্তৰ নাম আৰু ধৰ্মময় জীৱনহে মানুহৰ মুক্তিৰ পথ প্ৰশস্ত কৰে, যিটো একমাত্ৰ লগত যোৱা সম্পদ। জীৱনৰ অন্তত সকলোবোৰ মৰণৰ সন্মুখীন হ'বলগীয়া হয়, কিন্তু ঈশ্বৰ কৃষ্ণ ভগৱন্তক স্মৰণ কৰি মৃত্যু হ'লে মুক্তি নিশ্চিত। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি এই বিষয়ে আলোকপাত কৰিবলৈ শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 15তম অধ্যায়ৰ গুৰুত্বপূৰ্ণ কাহিনীটোলৈ আগবাঢ়িছোঁ। অধ্যায় 15 মহাপ্ৰস্থান পৰ্ব। কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰ ৰাজসিংহাসনত বহি সুখে শান্তিৰে বহু বছৰ ৰাজ্য শাসন কৰি আছিল। এদিন তেওঁৰ অতি ভয়ংকৰ কিছুমান অশুভ লক্ষণ প্ৰত্যক্ষ হোৱাত তেওঁ চিন্তিত হৈ ভাবিলে, হয়তো ভগৱন্ত কৃষ্ণ এই পৃথিৱীত আৰু নাই, সেয়ে হয়তো এনেকুৱা কলিযুগৰ অশুভ লক্ষণবোৰে দেখা দিছে। তেওঁৰ মনৰ সন্দেহ দূৰ কৰিবলৈ অৰ্জুনক দ্বাৰকালৈ পঠালে। দ্বাৰকাৰ পৰা ঘূৰি আহি যুধিষ্ঠিৰক অৰ্জুনে জনালে যে ভগৱন্ত শ্ৰীকৃষ্ণ এই পৃথিৱীত আৰু নাই আৰু যদুবংশ ধ্বংস হৈ দ্বাৰকাৰো নাশ হৈছে। সখা কৃষ্ণৰ অবৰ্তমানত অৰ্জুনৰ জীৱন সম্পূৰ্ণ শূন্য হৈ পৰিল। তেতিয়া অৰ্জুনে উপলব্ধি কৰিলে, তেওঁৰ যি শক্তি বীৰত্ব যুদ্ধ কৌশল আছিল, প্ৰকৃততে সেইবোৰ তেওঁৰ নিজৰ নাছিল। ভগৱন্ত কৃষ্ণই ধৰ্ম ৰক্ষাৰ হেতু যুধিষ্ঠিৰৰ কাৰ্য সিদ্ধি কৰিবৰ বাবে অৰ্জুনক সেই শক্তি প্ৰদান কৰিছিল। এই দুখৰ সংবাদ শুনি যুধিষ্ঠিৰৰ অন্তৰ বিষাদেৰে পূৰ্ণ হৈ পৰিল। তেওঁ বুজি পালে, দেহ ধন সম্পদ ৰাজপাট সকলো অস্থায়ী। মানুহৰ জীৱনলৈ যিকোনো সময়ত মৃত্যু আহিব পাৰে, যিকোনো সময়ত সকলো ধ্বংস হৈ যাব পাৰে। এই উপলব্ধিয়ে যুধিষ্ঠিৰক গভীৰ সত্য দিশলৈ লৈ যায়। যুধিষ্ঠিৰে চাৰিও ভায়েকৰ লগত আলোচনা কৰি ক'লে, ভাতৃগণ, এই সংসাৰখন ভগৱন্তৰ লীলামঞ্চ। আমি ইমান দিনে ৰজা প্ৰজা সুখ দুখ জয় পৰাজয়ৰ অভিজ্ঞতা ভোগ কৰিলোঁ আৰু আমাৰ কাৰ্য সম্পূৰ্ণ হৈছে। এতিয়া আমাৰ একমাত্ৰ কৰ্তব্য হ'ল ভগৱন্তৰ চিন্তাত বাকী থকা দিনকেইটা অতিবাহিত কৰা। সকলোৱে যুধিষ্ঠিৰৰ কথাত সন্মতি দিয়াত যুধিষ্ঠিৰে দেশৰ আনুষ্ঠানিক দায়িত্ব পৰীক্ষিতৰ ওপৰত অৰ্পণ কৰি সংসাৰৰ সকলো বন্ধন ত্যাগ কৰি ভগৱন্তক স্মৰণ কৰিবলৈ বনলৈ যাবলৈ প্ৰস্তুত হ'ল। ৰাজপাট পৰিত্যাগ কৰি তেওঁলোকে বনৰ দিশে গতি কৰে। কনিষ্ঠা দ্ৰৌপদী আৰু ৰাজপুত্ৰ সকলকো লগত লৈ তেওঁলোকে নিজৰ অন্তিম জীৱন ধ্যান ভজন আৰু ভগৱন্তৰ স্মৰণত উৎসৰ্গা কৰি উত্তৰ দিশলৈ বুলি যাত্ৰা কৰে। যাত্ৰাপথত যেতিয়া ভীমে দ্ৰৌপদীৰ শৰীৰ পৰি যোৱা দেখিলে, তেতিয়া তেওঁ যুধিষ্ঠিৰক প্ৰশ্ন কৰাত যুধিষ্ঠিৰে কৈছিল, তেওঁৰ জীৱনত কিবা অপূৰ্ণতা বা অহংকাৰ আছিল, সেইবাবে তেওঁ পতিত হ'ল। ইয়াৰ পিছত এটি এটিকৈ সকলো পতিত হ'ল। শেষত কেৱল যুধিষ্ঠিৰেহে জীৱন্ত অৱস্থাত সুশৰীৰে ধৰ্মৰ প্ৰতীক ৰূপে স্বৰ্গত প্ৰৱেশ কৰিছিল। কৃষ্ণ।